আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজাদাৰৰ মুখৰ দুৰ্গন্ধ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, হাদিছ শ্বৰীফত ৰোজাৰ বিশেষ পুণ্যৰ কথা আৰু আল্লাহ তাআলাৰ ওচৰতো ৰোজাদাৰৰ বিশিষ্ট মৰ্যাদাৰ কথা উল্লেখ আছে। আমাৰ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে যিজনে ৰমজানৰ ৰোজা কেৱল আল্লাহৰ বাবে পুণ্য ভাবি ৰাখিব, তাৰ অতীতৰ সকলোবোৰ সগীৰা গুনাহ সৰু সুৰা পাপ মাফ কৰি দিয়া হ'ব। আমাৰ সমাজত এতিয়াও এনেকুৱা মানুহ বহুত আছে যিয়ে মুখৰ দুৰ্গন্ধৰ কাৰণে ৰোজা নাৰাখে। আমাৰ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে ৰোজাদাৰৰ মুখৰ দুৰ্গন্ধ আল্লাহ তাআলাৰ ওচৰত মুস্কৰ সুগন্ধিতকৈও প্ৰিয় আৰু কিয়ামতৰ দিনা ৰোজাদাৰসকলে অসীম সওৱাব পাব। যিহেতু দুনিয়াত ৰোজা ৰাখি খালী পেটে থকাৰ কাৰণে মুখত হোৱা দুৰ্গন্ধৰ বিনিময়ত ৰোজাদাৰে কিয়ামতৰ দিনা মুস্কৰ দৰে অতি প্ৰিয়। গতিকে এই দুৰ্গন্ধও খোদা পাকৰ ওচৰত মুস্কতকৈও প্ৰিয়। কিন্তু ইয়াৰ অৰ্থ এই নহয় যে ৰোজা ৰাখি মিছৱাক বা দাঁতন নকৰি দুৰ্গন্ধময় হৈ থাকিব। হাদিছ শ্বৰীফত বৰ্ণিত আছে যে কিয়ামতৰ দিনা আৰছৰ তলত ৰোজাদাৰসকলৰ কাৰণে দস্তৰখানা পাৰি দিয়া হ'ব আৰু তেওঁলোকে তাত বহি আহাৰ কৰিব আৰু অন্যান্য লোকসকল দুনিয়াত কৰা আমলৰ হিচাপ নিকাচত ব্যস্ত হৈ থাকিব। তেওঁলোকে ক'ব, এইসকলনো কোন? এওঁলোকে দেখোন খোৱা পিয়া কৰি আছে আৰু আমি হিচাপ নিকাচত ব্যস্ত হৈ আছোঁ। উত্তৰত ক'ব যে এওঁলোক ৰোজাদাৰ, দুনিয়াত এওঁলোকে ৰোজা ৰাখিছিল আৰু তোমালোকে ৰোজা ৰখা নাছিলা, দুনিয়াত খোৱা পিয়া কৰি ঘূৰি ফুৰিছিলা। গতিকে আজি তেওঁলোকে আহাৰ কৰিছে আৰু তোমালোকে বঞ্চিত আছা। ৰোজা হৈছে ইছলাম ধৰ্মৰ মহান বৃহৎ স্তম্ভ। যিজনে ৰমজানৰ ৰোজা নাৰাখিব তাৰ মহা পাপ হ'ব আৰু তাৰ দিন আৰু ধৰ্ম দুৰ্বল হৈ পৰিব। আল্লাহ তাআলাই কৈছে যে ৰোজাৰ প্ৰতিদান মই নিজেই। গতিকে সকলো ইবাদত আল্লাহ তাআলাক খুশি কৰাৰ কাৰণে, আল্লাহ তাআলাক পোৱাৰ কাৰণে কৰিব। আল্লাহ তাআলাই সকলোকে এই কথা বুজাৰ তৌফিক দান কৰক, সকলোকে ৰোজা ৰখাৰ তৌফিক দিয়ক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।